এইটোত আমাৰ SITয়ে ইনভেষ্টিগেশ্যন কৰি আছে আৰু ইতিমধ্যে আমি 5জন লোকক গ্ৰেপ্তাৰ কৰিছোঁ। তাৰ ভিতৰত যিজন কেণ্ডিডেট আৰু তেওঁৰ পিতৃ আৰু 3জন লোক যিসকল এই ইকম টাৱাৰৰ লগত জড়িত আছিল, তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিছোঁ। এই তদন্তটো চলাই নিবৰ কাৰণে এটা SIT গঠন কৰা হৈছে। এজন ADCP ৰেংকৰ অফিচাৰ তাৰ হেড হৈছে। চেণ্টাৰত যিসকল লোক আছিল তেওঁলোকৰ আমি ইনভলভমেণ্ট পাইছোঁ। তেওঁলোকৰ সহযোগতে প্ৰক্সি কেণ্ডিডেটজন সোমাইছে, সেইটো আমি গম পাইছোঁ। আমাৰ চলি আছে এতিয়া। সেইটো গোটেই ইনভেষ্টিগেশ্যনত ওলাব। এতিয়া মই কিমান টকাৰ লেনদেন হৈছে, কাক লেনদেন হৈছে, এইটো এতিয়া কোৱাটো দিগদাৰ। ইনভেষ্টিগেশ্যন কমপ্লিট হ'লে এইটো আমি ডিটেইলছটো গম পাম। তদন্ত কৰি আছোঁ। সেইটো আমি চাৰ্চ কৰিম এতিয়া। আমাৰ চাৰ্চ চলি আছে, ইণ্টাৰোগেশ্যন চলি আছে। যিখিনি মানুহ আমি যোৱাকালি গ্ৰেপ্তাৰ কৰিছোঁ, আজি কোৰ্টত প্ৰডিউচ কৰা হ'ব। তেওঁলোকৰ ভিতৰত কেইজনক আমি পুলিচ কাষ্টডিত ল'ম। পুলিচ কাষ্টডিত লৈ ফাৰ্দাৰ জেৰা কৰিম। জেৰাত গোটেই বস্তুবিলাক আমি তদন্ত কৰিম।